Hey guys, welcome to my YouTube channel. আমি এতিয়া গৈ আছোঁ কালি মানে আমাক কেছটো এনেকুৱা হ'ল মানে ঠাণ্ডাখনত ৰখাই থ'লে অকণমান দেৰি তাৰপিছত মই আহিছোঁ এই ভিডিঅ' কৰা নহ'ল আৰু তাৰপিছত এই লগৰকেইটাৰ ওচৰলৈ গৈ কিনে মই মানে আমাৰ আন্ধাৰে হ'ল আহিলোঁ তাৰপিছত এতিয়া আৰু নেক্সট উইক কালি অলপমান হেৰি কৰিছিলে আজি যাওঁ কিমান দেৰি হয় হ'ব আৰু কি পাৰোঁ দেখাম আৰু চাই থাকিব এইফালে আমি লোকেশ্যনৰ কাৰণে ওলাই গৈছোঁ আৰু এইবিলাক কেমেৰা চেমেৰা লৈ এই পূৰা গান মাৰি আহিছে লগৰকেইটা আহিছে আৰু ছোৱালীবোৰে মানে কাপোৰ চেঞ্জ কৰিছে তাৰপিছত গৈছে এতিয়া নদী কিনাৰ গৈছে ধুনীয়া এখন লোকেশ্যন চাই থাকক তাত গৈ লগ পাইছোঁ আৰু বম বম বোলে কি ল'বি দিয়া গ'ল আছে গ'লহে খাই ল'ৰা নদী কিনাৰত বহি বহি চুবাবলৈ চিপছ আৰু এইফালে মিক্সাৰ লৈ ল'লোঁ কি কেইটা এই মালৰ বটলকেইটা নালাগে এতিয়া পিছত ই এনেই কৈছে মালৰ বটল নাই লোৱা তাৰ চুলি চাওক না চুলি জাবৰা লোকেশ্যন পাই গ'লোহি আমি লুকুৱাই থ'ব লাগিছিলে লাউৰা এইফালে দামী মানুহ গাড়ীত আহিছে লোকেশ্যন কেনেকুৱা লাগিছে বে আজি লোকে দামী মানুহ গাড়ীত আহিছে হাই বন্ধুসকল আজি বহুত দিনৰ মূৰত আজি এটা ভাল কভাৰ ভিডিঅ' আপোনালোকক আগবঢ়াব আহিছোঁ আপোনালোকে সকলোৱে যাতে ভিডিঅ'টোক ছাপোৰ্ট কৰক তাৰে কামনা কৰিছোঁ বা তোমাৰ নামটো কোৱা মোৰ নামটো নুপুৰ ডিম্পল গগৈ ভাল লাগিছেনে কৰি বহুত ভাল লাগিছে আজিৰ পৰিৱেশটো মানে বহুত ধুনীয়া সেইকাৰণে মোৰ বহুত ভাল লাগিছে আৰু কালি কথাটো মানে কালি কিমান কি কৰিলা শ্বুটিং কালি বেছি শ্বুটিং নহ'ল অলপে হ'ল কিন্তু ঘৰত কৰা হ'ল সেইটো তথাপি ভালে লাগিলে বাৰু কিন্তু আজি বেছি ভাল লাগিছে হাতখন দিয়া হা পিঠিত মনৰে কথাটি জানৈ মনতে হাসিছো জানৈ এনেকৈ দিলেনো বুকু ডাঠিকৈ মনৰে কথাটি জানৈ মনতে হাসিছো জানৈ এনেকৈ দিলেনো বুকু ডাঠিকৈ সিহঁতি কাপোৰ চেঞ্জ কৰিব গুচি গ'ল আমি তাৰপিছত আৰু এইবোৰ লৈ এনেই এপাক ওলাই যাওঁ হয়নে আমি এইফালে কেমেৰা চেমেৰা লৈ ফটো কেইখনমান শ্বুট কৰি আহোঁগৈ আৰু এইফালে মোৰ বসন্তী এইফালে কেইটা চেঞ্জ কৰিব গৈছে আহিলোঁ বস্তু লৈ লওঁ লাগিলে নিচিনা আমি গান চান লগাই গৈ আছে এইফালে কেমেৰা ষ্টেণ্ড কেমেৰা আৰু এইফালে এনেই এপাক ফুৰি আহোঁগৈ বুলি আৰু নদী কাষে কাষে সিহঁতি অহা মানে আমি এই চিপছ লৈ ইয়াত পাৰ্টি কৰিব আহিছোঁ দুইটাই এইফালে চব আমাৰ হাততে আৰু এইফালে গান বজি আছে ধুনীয়া জেগা সেইডোখৰত আমাৰ গাঁওখন আছে এইডোখৰত ঘৰৰ ওচৰতে আছোঁ বেছি ডোখৰ নহয় বাৰু A few moments later. লক্ষ্মী জানৈ ভৰা খাচিলে জানৈ মন পথাৰ লক্ষ্মী ভোক লাগিছে গ মোৰ বহুতো ভোক লাগিছে কি খোৱাবি গ কি খাম চিঙৰা খাম পথাৰ লক্ষ্মী জানৈ ভৰা খাচিলে জানৈ ধৰ পলালে ধৰ মনৰে লক্ষ্মী তই বুকুত ৰাখি মই
হেভি ড্ৰাইভাৰ ৰাখি মই এতিয়াহে আহিছিলে এতিয়া বেলেগ এটা লোকেশ্যনলৈ আহিলোঁ আমি ইয়াত কৰিলোঁ অলপমান দেৰি সেইটো চাইড নালাগে এইটো চাইডে আহিবা এইটো চাইডে আহিবা দে মিউজিক দে একটো বুকাতে জানৈ জান ৰূপতে লাগিব ভৈ লক্ষ্মী তোৰে দুহাতে কঠিয়াতে দি দিছোঁ এয়া হৈছে শ্বুটিঙৰ কাৰণে কি কৰি এইফালে আমাৰ শ্বুটিং চলি আছে আৰু এইফালে ৰখিছে বাহঁতে অলপ আগৰ পৰা লগাবি আৰু কেনেকুৱা খবৰ খাতি ক মজা মজা ন ৰেডি আৰু আমি মানে ব্লগ নকৰোঁ আৰু এতিয়া ঘৰ যাম অকণমান দেৰিকৈ তাৰপিছত লগৰ এটা ঘৰত পাৰ্টি আছে পাৰ্টি খাই ঘৰ যাম আৰু আজি মায়ে মোক পূৰা বেটাব কালি ঘৰ নগ'লোঁ ইয়াক লৈ যাব লাগিব আজি ঘৰলৈ আৰে বহুত দিনৰ মূৰত কেনেকুৱা ভাল 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 খানা কি আছে কৈ দে খানা মাছ ব্ৰইলাৰ মাংস তাৰপিছত ছাগলী আৰু কি দালি আছে নেকি ব'ল সোনকালে খাই লওঁ যাব এটা ঘৰত নাই মানে দোকানখন এখন হয় ঘৰ এইফালে আছে আৰু মানে দেৰি হৈ যাবৰ কাৰণে এতিয়া দোকানতে খানাটো দিছে আৰু খাই লওঁ যাওঁ এইফালে চব দামী মানুহ এটা দোকান শ্বৰ্ট দি দিছে বাপৰে কি দিছে আৰু এইফালে আৰু আছে কিবা কিবি উলিয়াই আছে খাই লওঁ আৰু মানে পানী অকণমান আছে অমিত যাওঁগৈ আমি ন দে তেতিয়াহ'লে বাই বাই গুড নাইট লগৰটো ঘৰৰ পৰা পাৰ্টি খাই আহিলোঁ পাৰ্টি মানে কি আৰু সিহঁতৰ মানে আজি দোকানখন বোলে সিহঁতৰ শ্বৰ্ট দিছে এই তাতে লগতে খানা খাব মাতিলে গৈ আহিলোঁ তাৰপিছত আজি দিনটো ভাগৰ লাগিলে লগৰটো শুই আছে মোৰ টোপনি হৈছে আৰু ভিডিঅ' এডিট কৰিব সম্পূৰ্ণ হৈ গ'ল আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো লৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব দেন বাই 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 গুড নাইট